me a god. They call me a god. They call me a god. So hello বন্ধুসকল, আশা কৰোঁ সকলোৱে ভাল আছে। আৰু আজি যেহেতু সকলোৱে গম পাইছে আজি 15 আগষ্ট আৰু আজিৰ দিনতে আমাৰ স্বাধীন হৈছিল, দেশটো ব্ৰিটিছৰ হাতৰ পৰা স্বাধীন হৈছিলে। আৰু যেহেতু আমি এতিয়া তেল ডিপোৰ পৰা জাষ্ট আমি তেলটো ভৰাই কিনে আমি সৰু সৰুতে ৰাইডত এটা ওলাইছোঁ। আৰু দেখিছে আগৰ ল'ৰাকেইটা আছে আৰু আমাৰ দাদা एजन আছে। को उपलक्ष्य में हामी जाँदैछौँ लन्डिङ टुर। सानो यो हाम्रो टुर हुन्छ 1.5 घन्टाको। त भाइले ब्लग बनाउँदैछ, दुई कुरा म पछि बोलौँला। सब्सक्राइब गरिदिनु यो भाइको ब्लगलाई, सब्सक्राइब गरिदिनु अनि के अरे लाइक गरिदिनु, कमेन्ट दिनु। धन्यवाद। বলক আগলৈ গৈ থাকোঁ তেতিয়াহ'লে। আৰু যিহেতু সকলোকে অনুৰোধ জনাইছোঁ এইটো সময়ত মানুহে ইমান ধৰাধৰকৈ মানে স্পীডত নাযাব, কাৰণ নিজৰ লাইফটো যাব বেলেগৰ আন এজনৰ লাইফটো বহুত ৰিস্কত পৰি যাব। চ' আপুনি লাহে লাহেকৈ যাব, মই নিজে লাহে লাহে যাওঁ। চ' বলক আগলৈ গৈ থাকোঁ আৰু কেনেকৈ কি হৈ আছে, কেনেকৈ কি হ'ব, ক'ত ক'ত কি হ'ব চব দেখাই আছোঁ। তো বলক আৰু গোটেই আৰু দেই বলা। তো বলক বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই ইয়াৰ পৰা। মানে কি হ'ল, যোৱা বছৰ মানে আমি বগীবিল গৈছিলোঁ 15 আগষ্টতে। আমি যোৱা বছৰ বগীবিল গৈছিলোঁ। বাপৰে চাব ইমানেই এক্সিডেণ্ট, ইমানেই মানে স্পীডৰ বাইক চলাই আছে ল'ৰাবোৰে, মানে নিজকে ভয় লাগি গৈছে। নিজে ভালকৈ চলাব, কিন্তু সিহঁতে আহি কিনে মাৰি দিব, সেনেকৈ ভয় লাগি গৈছিলে। চ' সেইকাৰণে আমি মানে তাত এবাৰ মানে সেইফালে নগ'লোঁ, বগীবিল ফালে মানে বহুত মানুহ মানে ভিৰ লাগি থাকে। সেইকাৰণে আমি আজি গৈ আছোঁ অৰুণাচল ফালে, মানে নতুন এটা জেগালৈ। মাজতে নতুন লগৰকেইটা কেইটামান পালোঁ। চ' বেয়া আৰু বৈ যাওঁগৈ আৰু নতুন এটা মানে বেলেগ এটা স্পেচিয়েল ব্লগ বনি আছে আজি আৰু। চ' ব'লক গৈ আছোঁ আৰু বহুত লগৰবোৰ আমাৰ লগত যোগদান ধৰিলে। আৰু সকলোকে কওঁ আজি আমি ভালদৰে যাত্ৰাটো আৰম্ভ কৰিছোঁ, ভালদৰে আমি যাত্ৰাটো শেষ কৰিব লাগিব। কাৰণ সকলোৱে গম পায় আজি 15 আগষ্ট, আজি কিমান এটা ভাল দিন। আজিৰ দিনতে আমাৰ দেশখন স্বাধীন হৈছিলে। আগতে যেতিয়া ব্ৰিটিছৰ কালত থাকিলে কিমান আমি এতিয়া গোলামী কৰি থাকিলোহেঁতেন। আজি 15 আগষ্ট আমি ভালকৈ এই দিনটো এনজয় কৰিব লাগিব। আৰু বাপৰে বাপ ইমান মানুহবে বা ইমান লাইন লাগি আছে, গাড়ীবোৰ কি হৈছে? ৰখাই আছেনে, চেকিং কৰি আছে নে কিবা এক্সিডেণ্ট হ'ল? ভগৱান নকৰে দেই এক্সিডেণ্ট হ'ল আৰু দেই। আৰু কিবা চেকিং হৈছে নে কিবা? ইভেন গেট মেইন কথা কি হ'ল, সেইটো হৈ গ'ল অৰুণাচলৰ মেইন গেট। সেইটো এইফালে আমি গ'লোঁ, এণ্ট্ৰি কৰিলে আমি পাম অৰুণাচল এণ্ট্ৰি কৰিলোঁ। তাত গেট পাছ বনি আছেনে, এতিয়া এক্সিডেণ্ট হ'ল নে কিবা এটা চেকিঙে কৰি আছে নে কি কৰি আছে, আৰু ক'ৰবাত কাজিয়াই হৈছেনে একো ধৰিব পৰা নাই। মানে মানে কি বুলি কয়, এই গেট পাছৰ কাৰণে RC লাগে, RC আৰু লাইচেঞ্চ। মানে তাত মানে এইটো ভিৰ মানে কোনো ধৰণৰ কাজিয়া আৰু এক্সিডেণ্ট নহয়, মানে এইটো মানে গেট পাছৰ কাৰণে গেট পাছ বনাই আছে তাত। মানে ভবা নাছিলে ইমানকৈ ভিৰ থাকিব বুলি, ভবা নাছিলোঁ। বাপৰে ইমান মানুহ লাগি আছে অৰুণাচলত সোমাবলৈ, মানে গোটেই অৰুণাচলত সোমাবলৈ ইমান মানুহ লাগি আছে। মই RC আৰু এই কি বুলি কয় লাইচেঞ্চ, RC আৰু লাইচেঞ্চ দিলোঁ, কাৰণ গেট পাছৰ কাৰণে RC আৰু লাইচেঞ্চ লাগিব। আৰু কিমান কি ল'ব নাজানো খালি। চ' গৈ থাকিব লাগিব, কিমান কি ল'ব নাজানো আৰু। বাপৰে ইমান গোটেই অসমৰ মানুহকেইটা গোটেই অৰুণাচলত সোমাব আছে দেই। মানে এনে ক'বলৈ গ'লে বাংলাদেশৰ মানুহকেইটা ভাৰতত সোমাব যেন লাগিছে, এনেকৈ মানে গেটটো মানে লাগি আছে যেনে, ইমানেই ভিৰ মানে বাপৰে। আৰু আমাৰ গেট পাছ বনি আছে, মানে লাইন লাগি আছোঁ। ইমান সোনকালে নবনে, যদি অনলাইনো বনে, অনলাইনৰ কাৰণে অনলাইন মানে কি আছে, ছাৰ্ভাৰ পৰা ডাউন, অনলাইনো কৰিব পাৰি, অনলাইনৰ পৰা হয়। চ' গেট পাছ বনিলে আৰু চিধা উৰি যাম আৰু ভিতৰত এণ্ট্ৰি।